হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মানুহজনে ক'লে বোলে ব'লা ফুৰি আহোঁগৈ। তো মই পটাপট আৰু ভাবিবলৈ সময় নাই, লগালগ ওলাই মেলি ৰেডি হ'লোঁ। ৰেডি হৈ আইনাৰ আগত দুখনমান ফটো তুলি ল'লোঁ। বৰষুণ দিছে পটককৈ আহি গ'ল। বৰষুণ দিব বুলি আজি আমি আহিলোঁ আজি GS ৰোডত থকা চেন্নাই কিটচেন। ইয়াত আপুনি সাউথ ইণ্ডিয়ান খানা, খুব ধুনীয়া সাউথ ইণ্ডিয়ান খানা পাব। আৰু মানুহজনে যিহেতু সাউথ ইণ্ডিয়ান খানা খাই ভাল পায়, তো মই ক'লোঁ ব'লা আজি তোমাৰ পচন্দতে খাওঁ। সেইকাৰণে আমি চেন্নাই কিটচেনলৈ আহিলোঁ। আপোনালোকো আহিব পাৰে, খুব ধুনীয়া খানা। এয়া আমাৰ খানা আহিয়ে গ'ল। এয়া মানুহজনে ডোচা এটা অৰ্ডাৰ দিলে আৰু মই পাও ভাজি, খুব সোৱাদ লগা আছিলে। তাৰপিছত চাহ একাপ নাখালেতো মোৰ খানা আধৰুৱা, তো মই চাহ একাপো অৰ্ডাৰ দিলোঁ। আৰু এই চাওকচোন চব্জিখিনি খুব ধুনীয়া। তাৰপিছতে চফ এমুঠি লৈ মেলি ওলাই আহিলোঁ, যিহেতু মই চবলৈ গ'লে চফ এমুঠি এমুঠি খাওঁ। তাৰপিছত খাই মেলি ওলাই আহিলোঁ। আজিলৈ আহোঁ, আকৌ এটা